Hello everyone, welcome to Moushumi's kitchen. আজি মই ফ্ৰেঞ্চ ফ্ৰাইজ বনাবলৈ ওলাইছো। তাৰ কাৰণে মই লৈছো 10টা আলু। আলুখিনি এনেকুৱা ফ্ৰেঞ্চ ফ্ৰাইজৰ শেপত কাটি লম। এতিয়া নিমখ দি আলুখিনি আধা হিজাকে বইল কৰি লম। এতিয়া আলুখিনি টুকি এনেকৈ ময়দা ছটিয়াই সানি লম। ময়দা যদি নাখায় তেতিয়া আটাও ল'ব পাৰে। ময়দা, আটা, কৰ্ণফ্লাৱাৰ যিকোনো এটা ল'লেই হয়। আলুত লগোৱা হয় যাতে আলুখিনি কুৰকুৰা হয়। এতিয়া তেল ভালকৈ গৰম কৰি এনেকৈ ফ্ৰাই কৰি পেলাম। এই ফ্ৰেঞ্চ ফ্ৰাইজ অকল সৰু ল'ৰা-ছোৱালীয়ে নহয়, ডাঙৰ মানুহেও খুব ভাল পায় খায়। সেইকাৰণে মোৰ এনেকুৱা লাগে যে বাহিৰত কিনাতকৈ এনেকৈ ঘৰতে বনাই খাব পাৰিলে ভাল লাগে। এয়া মোৰ ফ্ৰেঞ্চ ফ্ৰাইজ ৰেডি হৈ গ'ল। আকৌ সোনকালে এটা নতুন ভিডিঅ' লৈ লগ পাম। টেক কেয়াৰ এভৰিৱান, বাই।